নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ বঙাইগাঁৱলৈ। আজি আপোনালোকক দেখাম আমি বঙাইগাঁৱৰ পৰা কোকৰাঝাৰ যোৱা সম্পূৰ্ণ দৃশ্য আপোনালোকে আজি উপভোগ কৰিব পাৰিব। এয়া হ'ল আমাৰ বঙাইগাঁৱৰ মেইন ৰোড। এই মেইন ৰোডৰ পৰা আমি এতিয়া কোকৰাঝাৰলৈ যাম। গৈ আছোঁ, এই মেইন মানে কি ৰেলৱে হাইৱে ৰোড যাই আছোঁ। মানে আপোনাৰ ইয়াৰ তলত আমি গৈ এতিয়া এখন ব্ৰিজ পাম। তাৰ তলৰে আপোনাৰ ৰাইট ছাইডত আছে বঙাইগাঁও ষ্টেচন আৰু আপোনাৰ লেফ্ট ছাইডত আছে নিউ বঙাইগাঁও ষ্টেচন। মোৰ লগত আমাৰ সীমান্ত বস্তু আছে। কেনেকুৱা লাগিছে আহিকিনি? ভাল লাগছি। হা ভাল লাগছি, বঢ়িয়া লাগছে না? বঢ়িয়া। এনেকুৱা জেগাত একদম মানে কি গাৰ্লফ্ৰেণ্ডক লৈ আহিলে একদম তামান ভাল লাগিব ন? আৰু মজা। হা গতিকে আমি এতিয়া গৈ আছোঁ, মানে খুব ভাল লাগিছে, একদম বঢ়িয়া। এনেকুৱা ধুনীয়া এটা বঙাইগাঁও আপোনালোকে চাবলৈ আহিব পাৰে। বহুত ধুনীয়া জেগা এটা। ইয়াৰ মানে কি এতিয়া এইখন ব্ৰিজ খুব ধুনীয়াকৈ বনাইছে, ধুনীয়াকৈ ৰং চং দিয়া আছে। ব্ৰিজখনে চাই ভাল লাগে। এতিয়া আমি মেইন নেশ্যনেল হাইৱেলৈকে যাই আছোঁ, য'ত আমাৰ মানে কি মেইন 31 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, তালৈকে যাই আছোঁ। একদম টাউনৰ ভিতৰৰ পৰা খুব ধুনীয়া ধুনীয়া জেগা, একদম খুব সুন্দৰ ঠাই। চাৰিওফালে একদম কোনো মানে কি একদম ধুনীয়া পৰিষ্কাৰ, কোনো মানে ছাইডত লেতেৰা নাই, খুব ধুনীয়া ৰাস্তা। খুব ভাল লাগিছে যাই কিনে। বস্তু কেনেকুৱা লাগিছে আহি? বঢ়িয়া লাগছি, হা ভাল লাগছি আহি। ভাল লাগছে না? এতিয়া আমি গৈ আছোঁ, গৈ আমি এটা চাৰিআলি পাৰ হ'লোঁ। এতিয়া লাহেকৈ আমি মেইন ৰোড পাম। এইখিনিতে এটা কথা ক'ব লাগিব, আমাৰ বস্য যে আছে ন, তেখেতৰ ইয়াতে আগতে এটা গাৰ্লফ্ৰেণ্ড আছিলে, মানে এক্স গাৰ্লফ্ৰেণ্ড। এতিয়া ব্ৰেকআপ হ'ল। বস্যৰ মনত পৰিছে নেকি আজি আপোনাৰ? মনত পৰা নহয়, পুৰা মনত পৰিছে, কিন্তু কথাটো মই প্ৰকাশ কৰি ক'ব পৰা নাই কাৰো আগত। আচ্ছা, বস্যৰ অলপ যে নষ্টালজিয়া হৈ গৈছে মানুহটো, অলপ দুখ আজি, যিহেতু যে পুৰণি স্মৃতি অকণমান ৰোমন্থন হৈছে। তো এতিয়া আমি গৈ আছোঁ বন্ধুসকল, আপোনালোকে আহিব পাৰে বঙাইগাঁও চাবৰ কাৰণে। বহুত ধুনীয়া জেগা এটা। এতিয়া আমি লাহে লাহে গৈ একদম আপোনাৰ এতিয়া বঙাইগাঁও ৰিফিনেৰী পাম। আমাৰ ৰাইট ছাইডত বঙাইগাঁও ৰিফিনেৰী আছে। মোৰো সৰুতে তামান মন আছিল এটা ৰিফিনেৰীত চাকৰি কৰাৰ কাৰণে, কিন্তু কি ক'ব, কপালৰ দোষ আৰু নাপালোঁ। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি কিনে এইবিলাক জেগাত চাকৰি ল'ব পাৰে, আমাৰ উঠি অহা যুৱকবিলাকে। খুব ধুনীয়া জেগা এটা, চাৰিওফালে গছ গছনি আৰু বহুত ডিচিপ্লিন। চ' আমি অসমখনক সদায় এনেকৈ ৰাখিব লাগিব সুন্দৰ কৰি কিনে। এতিয়া আমি আহি কোকৰাঝাৰৰ ভিতৰত সোমাই গ'লোঁ। আপোনালোকে কিন্তু এটা কথা জানিব যে কোকৰাঝাৰ গোটেই জেগাটো মানে আপোনাৰ গছ খালী গছ মানে গছ নাথাকিলে আমি থাকিব নোৱাৰোঁ। কোকৰাঝাৰ আহিলে আপুনি অকল গছ পাব, চাৰিওফালে ধুনীয়া ধুনীয়া গছ, বহুত মানে অকল গছেৰে ভৰা, যিটো মানে অসমৰ একদম মানে কি এটা কি বুলি কওঁ, অসমৰ কাৰণে এটা গৌৰৱ আৰু, যে মানে কি কোকৰাঝাৰৰ চাৰিওফালে, ৰাস্তাৰ চাৰিওফালে হওক মানে বহুত গছ পাব আপুনি আহিলে। তো আপোনালোকে এইবিলাক চাবলৈ আহিব পাৰে। ছাইডতো কোকৰাঝাৰৰ আপোনাৰ ছাইডত কিছুমান ৰবৰৰ গছ আছে, যিটোৰ পৰা মানে ৰবৰ উৎপাদন হয়। তো মানে আপোনালোকে আহিব পাৰে কোকৰাঝাৰ। এতিয়া আমি কোকৰাঝাৰ আপোনাৰ মেইন টাউনত সোমাই গ'লোঁ। আজি আপোনাৰ ইলেকশ্যন আছে কিবা, তো চাৰিওফালে ৰাস্তাত পুলিচ। তো বন্ধুসকল আজিলৈ ইমানেই। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই, এই ব্লগটো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।